বন্ধুসকল নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে বৰ্ণিল টনছ ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল মই গৈ আছোঁ এতিয়া গুৱাহাটীৰ পৰা গোলাঘাটলৈ যোৰহাট টাউন জনশতাব্দী এক্সপ্ৰেছেৰে ট্ৰেইনত উঠিয়ে লৈ ল'লোঁ একাপ গৰম চাহ আৰু লিটল হাৰ্ট আপোনালোকে হয়তো বহুতে এই ট্ৰেইনখনেৰে অহা যোৱা কৰিছে কিন্তু মোৰ এয়া প্ৰথম অভিজ্ঞতা চাহ খোৱাৰ পিছতে হাতত তুলি ল'লোঁ ট্ৰেইনত দিয়া 100 টকীয়া ব্ৰেকফাষ্ট এই ট্ৰেইনখনে আগবঢ়োৱা ফেচিলিটিসমূহ দেখি সঁচাকৈ মোৰ ভাল লাগি গ'ল আৰু ট্ৰেইনত উঠাৰ লগে লগে আমাক এখনকৈ নিউজ পেপাৰ পঢ়িবলৈ দিলে তাৰপিছতে আহি গ'ল বিভিন্ন ধৰণৰ চাহ ব্ৰেকফাষ্ট আপুনি যি মন যায় তাকে কি ল'ব পাৰে আৰু চাহ ব্ৰেকফাষ্ট লোৱাৰ পাছতে তেওঁলোকে সময়ে সময়ে আমাৰ কেবিনটো চফা কৰি আছিল আৰু আমি যিহেতু AC চেয়াৰ কাৰত আহিছোঁ ইয়াত কোনো হুলস্থুল নাই বাহিৰা মানুহৰ প্ৰৱেশ নাই খুবেই শান্তিপূৰ্ণভাৱে আমি এটা যাত্ৰা কৰি আছোঁ এয়া চাওক আপোনালোকে দেখিলেই গম পাব কিমান ধুনীয়াকৈ সকলোৱে বহি আছে আৰু কি আৰামদায়ক আৰু এই অৱশেষত আমি আমাৰ ডেষ্টিনেশ্যন ফৰকাটিং পাই গ'লোহি আজি ফৰকাটিঙৰ বৰুৱা গাঁৱত বিপল দাহঁতৰ ঘৰতে থাকিম কাইলৈ আপোনালোকক আমাৰ পৰৱৰ্তী ডেষ্টিনেশ্যন গোলাঘাট টাউনখন দেখুৱাবলৈ চেষ্টা কৰিম কুঁহিয়াৰ ৰস কি গৰম লাগিছে নেকি যদি হা কুঁহিয়াৰ ৰস খাই ক'ত যাবা কি চিনেমাখনৰ নাম কি কোন আছে আৰু যে এগৰাকী আমাৰ খাৰুৱা বান্ধাত গৈছিল যে কি নাম আছিলে নন্দিনী কাশ্যপ চাবলৈ যাম ন কেনেকুৱা বা লাগে চিনেমাখন হয় এতিয়া আমি গোলাঘাট টাউনত আছোঁ আৰু গোলাঘাট টাউনত আহিছোঁ মেইন ৰিজনটো হৈছে আজি চিনেমা চাবলৈ আহিছোঁ ৰবি শৰ্মাৰ ৰুদ্ৰ চিনেমাখন সকলোৱে কৈ আছে খুব ধুনীয়া হৈছে চিনেমাখন তাকে চাওঁ বুলি আমি ওলাই আহিছোঁ আৰু চিনেমাখন চোৱাৰ আগত আপোনালোকক গোলাঘাট টাউনখন এপাক ঘূৰাই আনো বলক মই ক'তো বিশেষ ঠাই ভিজিট নকৰোঁ আপোনালোকক এনেই ৰাস্তাটো দেখাম আৰু ৰাস্তাৰ কাষে কাষে যিবিলাক আছে বস্তু এইবিলাক দেখাবলৈ চেষ্টা কৰিম বলকচোন আমি চাই আহোঁ বন্ধুসকল গোলাঘাট নামৰ উৎপত্তি কেনেকৈ হৈছিল আপোনালোকৰ জানিবলৈ মন নাযায়নে ইয়াৰ এক মনোৰম কাহিনী আছে 19 শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰি নৈৰ ঘাটৰ কাষত গোলা অৰ্থাৎ সৰু দোকান পাতিছিল এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ় লৈ উঠে তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰি নৈৰ ঘাটত আহোমসকলৰ গোলা বাৰুদ থোৱা ঘৰ আছিল সেইকাৰণে এই ঘাটটোৰ নাম পাছলৈ গোলাঘাট হৈছিল বুলি কোৱা হয় গোলাঘাট উজনি অসমৰ এখন উল্লেখযোগ্য চহৰ 1987 চনৰ 15 আগষ্টত এই জিলা গঠন কৰা হৈছিল গোলাঘাট জিলাৰে বহুকেইজন বৰেণ্য ব্যক্তিয়ে অসমীয়া সাহিত্য সংস্কৃতি তথা দেশৰ কাৰণে অমূল্য অৱদান আগবঢ়াই থৈ গৈছে তাৰে ভিতৰত প্ৰথম অসমীয়া চনেট কবি হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়া গল্প সম্ৰাট সৈয়দ আব্দুল মালিক ডক্টৰ হীৰেণ গোহাঁই শ্বহীদ কুশল কোঁৱৰ অলিম্পিকৰ পদক বিজয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী প্ৰথম মহিলা নয়নমণি শইকীয়া আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰা আৰু মুনীন বৰুৱাকে আদি কৰি বহুকেইজন লোকৰ নাম আমি ল'ব পাৰোঁ গোলাঘাটলৈ আহিলে আপুনি বহুকেইখন ঠাই ভ্ৰমণ কৰিব পাৰিব তাৰে ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গৰমপানী অভয়াৰণ্য বীৰংগনা সাধনী কলাক্ষেত্ৰ ৰবীন বেনাৰ্জী সংগ্ৰহালয় যমুনা উদ্যান নামবৰ অভয়াৰণ্য শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ দেৰগাঁও ইত্যাদি
গোলাঘাট টাউনখনত ফুৰি সঁচাই খুব ভাল লাগিছে। টাউনখন যথেষ্ট আহল বহল আৰু খুবেই পৰিষ্কাৰ পৰিচ্ছন্ন। প্ৰখৰ ৰ'দতো গোলাঘাট টাউনখনত ঘূৰি ফুৰিছোঁ কেৱল আপোনালোকক টাউনখন এবাৰ দেখুৱাবৰ কাৰণে। এয়াই হৈছে সদাব্যস্ত আপোনালোক সকলোৰে পৰিচিত গোলাঘাট টাউন। গোলাঘাট জিলাখন 4টা অসম লোকসভা সমষ্টিৰ অন্তৰ্গত। সেইকেইটা হ'ল বোকাখাট, দেৰগাঁও, সৰুপথাৰ, গোলাঘাট আৰু খুমটাই। এই 4টা সমষ্টি কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত। বন্ধুসকল, ইমান পৰে মই আপোনালোকক গোলাঘাট টাউনখনৰ অলিয়ে গলিয়ে ঘূৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ বাৰু গোলাঘাট টাউনখন দেখি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। মই আপোনালোকৰ কমেণ্টৰ কাৰণে আগ্ৰহেৰে বাট চাই থাকিম। একেবাৰে শেষত গোলাঘাটৰ বিখ্যাত চক বজাৰৰ মাজেদি গৈ চিনেমা হল পালোগৈ। আমি যে ক'ত আহিছোঁ? কি চিনেমা? আচ্ছা বন্ধুসকল, আমি এতিয়া ৰুদ্ৰ চাবলৈ গৈ আছোঁ। আপোনালোকক চাই আহি জনাম যে ফিল্মখন কেনেকুৱা লাগিল না। আপোনালোকে জানেই ৰুদ্ৰা এখন খুব ধুনীয়া মুভি বুলি সকলোৱে কৈ আছে। এক্টিং কৰিছে ৰবি শৰ্মা আৰু নন্দিনী কাশ্যপে। আমি এতিয়া চিনেমা হলৰ ফালে গৈ আছোঁ। আমি আজি চিনেমাখন উপভোগ কৰিম গোলাঘাটৰ টাউনত থকা চিনেগোল্ড চিনেমা হলত। আৰু আমাৰ লগত আজি কোন কোন আহিছে জানেই, যথেষ্ট ৰিকু বাইদেউ আৰু বৰ্মা আহিছে আৰু বিপল্লা আহিছে। বিপল্লাক লগ পাম এতিয়া। আমাৰ অনলাইন বুকিংবোৰ আছে। বৰ্মা আহিছে। বৰ্মা আজি চিনেমা কিমান দিনৰ পিছত চাব আপুনি? কিমান দিনৰ পিছত চাব? হলত চিনেমা চোৱাই নাই ন? জিঅ' দিনত চাইছিলে 40 বছৰ পিছত। এয়া বৰ্মাই অতি কষ্ট কৰি লাহে লাহে চিৰি বগাই ওপৰলৈ উঠি আহি আছে। আহিলোঁ আমি, এতিয়া সোমাই যাম ভিতৰলৈ। বৰ্মা যাওক। এইখনে চিনেমাখন। এইজন আছে, ৰবি শৰ্মা আছে, চিনি পাইছে? এইখিনি আপুনি খোৱাৰ আইটেম চিনেমাৰ কেণ্টিন। গানটো চলি আছে, আপোনালোকক অকণমান দেখাই দিছোঁ। নাজানো কপিৰাইট আহিব পাৰে, তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া এক্টিং কৰিছে ৰবি শৰ্মা, নন্দিনী কাশ্যপ, লগতে আদিল হুছেইনে খুব ধুনীয়া এক্টিং কৰিছে। ভাল লাগিল চিনেমাখন। বাকী সকলো অভিনেতা অভিনেত্ৰীয়ে খুব সুন্দৰ অভিনয় কৰিছে। আমি চাই খুবেই ভাল পাইছোঁ। আৰু এয়া চিনেমাখন শেষ হ'ল। আমি সকলোৱে শাৰী পাতি ওলাই আহিছোঁ এতিয়া চিনেমা হলৰ পৰা।
অসমীয়া চিনেমা চাবলৈ যে ইমান মানুহ আহিছে দেখি ভাল লাগি গ'ল একেবাৰে হাউচফুল আছিল আৰু নিশ্চয় চিনেমাখন ভাল পোৱাৰ কাৰণে ইমান মানুহ আহিছে আপোনালোকেও চাব চিনেমাখন কেনেকুৱা হৈছে মই ডিটেইলছ নকওঁ আপোনালোকে ভাল পাব বুলি মোৰ আশা থাকিল ভালে লাগিলে আৰু এতিয়া আমি ঘৰলৈ যাম এতিয়া খাই আছোঁ আমি চাহ বমা চাহটো কেনেকুৱা হৈছে বমা লাইক হৈছে আৰু চিনেমাখন চাই কেনেকুৱা লাগিলে মজা লাগিলে ন কিন্তু বেছি ফাইট আছে নেকি বাৰু 20 বছৰ পিছত হেৰি বেছি আছে নেকি বাৰু ফাইট বেছি আছে নেকি কিন্তু নামঘৰ দেখাওঁতে বিয়া দেখাওঁতে ভাল লাগিছিলে ন মই লাল চাহ খাইছোঁ বমা গাখীৰ চাহ বমা এইটো বস্তু চেনি খায় আপুনি তো চুগাৰ টুগাৰ একো প্ৰব্লেম নাই ন আগৰ মানুহৰ কথাই বেলেগ আমাৰ এতিয়া আমি এতিয়াৰ পৰা চেনি এৰিছোঁৱে লাহে লাহে ন চুগাৰ প্ৰেছাৰ বমাই চিনিয়ে নাপায় এতিয়াও গাখীৰ চাহে খাই ভাল পায় চেনি কিন্তু আমি এয়া লাল চাহ দিগদাৰ নাই ন গেছেই হৈ যায় এইবিলাক খালে গেছৰ কাৰণে চাহে খাব পাৰোঁ দোকানখন দেখাই দিয়ক য'ত আমি খাই আছোঁ তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ চেনেলটো এতিয়াও যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখি পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছোঁ বাই